হাঁহিৰ পিছফালে থকা দুখ, খঙৰ পিছফালে থকা মৰম, মৌনতাৰ পিছফালে থকা কাৰণ বহুতে বুজি নাপায়। মানুহক সকলো প্ৰয়োজনতহে লাগে। ঠাণ্ডা দিনত যিটো সূৰ্যৰ বাবে মানুহে অপেক্ষা কৰে, গৰমৰ দিনত আকৌ সেইটো সূৰ্যকে গালি পাৰে। বেয়া সময়বোৰকো ধন্যবাদ দিছোঁ, কাৰণ বেলেগ একো নহ'লেও মানুহ চিনি পোৱাত সহায় কৰিছে। সৌন্দৰ্য আৰু সম্পত্তিক লৈ কেতিয়াও অহংকাৰ নকৰিবা, কাৰণ অসুস্থতা আৰু দৰিদ্ৰতা কেতিয়া কাৰ জীৱনলৈ আহে কোনেও নাজানে। প্ৰতিটো সমস্যাৰ সন্মুখীন হ'বলৈ, প্ৰতিটো ভয়ক জয় কৰিব আৰু প্ৰতিটো যন্ত্ৰণাক লুকুৱাবলৈ হাঁহি থাকিবলৈ শিকিব। সময় পালে অলপ ভাবি চাবা, তোমাক নাপাব বুলি জানিও যিজন মানুহে তোমাক ইমান ভাল পায়, তেন্তে তোমাক পাই গ'লে কিমান ভাল পাব। দুদিনৰ বাবে আপোন হ'বলৈ অহাবোৰে ভাঙি থকা সপোন, বিশ্বাস, হৃদয় পুনৰ ভাঙে। যিয়ে আপোন বুলি ভাবিব, তেওঁতো দূৰত থাকিও সদায় সাহস দিয়ে। হাঁহিলেই সুখী হোৱাটো নুবুজায়। কেতিয়াবা ইয়াৰ অৰ্থ হ'ল আপুনি শক্তিশালী। জীৱনত যদি দুখ নাহে, তেনেহ'লে সুখৰ অনুভূতি মানুহে কেনেকৈ বুজিব? সেইকাৰণে সুখ আৰু দুখ জীৱনৰেই অংশ। হাতৰ ৰেখাত বেছি বিশ্বাস নকৰিবা, কাৰণ মই হাত নথকা মানুহ সফল হোৱা দেখিছোঁ। ভিৰৰ মাজত মই থাকিব বিচাৰোঁ, মোৰ বাবে যাতে ভিৰ হয় তেনেকুৱা হ'ব বিচাৰোঁ। পৃথিৱীৰ আটাইতকৈ শক্তিশালী যোদ্ধা হৈছে ধৈৰ্য আৰু সময়। নিজস্বতা বজাই ৰাখা, কাৰণ তোমাৰ চৰিত্ৰ তোমাতকৈ ভাল কোনেও কৰিব নোৱাৰে। টোপনি যাবলৈ একোখন ভাল বিচনা নহয়, প্ৰয়োজন মানসিক শান্তিৰ। সাৱধানে থাকিব সেইজনৰ পৰা যি আপোনাৰ সন্মুখত আপোনাৰ প্ৰশংসা কৰে, কাৰণ তেওঁ পিছ মুহূৰ্ততে অন্য এজনৰ আগত আপোনাৰ বদনাম গাবলৈও কণ্ঠাবোধ নকৰে। যি আছে সেয়া কেতিয়াও হেৰাই যাবলৈ নিদিবা। যি হেৰাইছে তাক কেতিয়াও বিচাৰি নুফুৰিবা, আৰু যিটো হেৰাই গ'ল ভাবিবা সেয়া কেতিয়াও তোমাৰ নাছিলেই। বুদ্ধিমান মানুহে বিপদত দুখ কৰি নাথাকে, সংকটৰ পৰা শক্তি আহৰণ কৰে আৰু চিন্তা চৰ্চাৰ দ্বাৰা সাহস গোটায়। বছৰ নহয় বন্ধু, বয়স গণনা কৰক। চকুলোৰে নহয়, হাঁহিৰে নিজৰ জীৱনটো গণনা কৰক। প্ৰতিটো খোজতেই উজুতি খাওঁ, প্ৰতিজন আপোনৰ পৰাই কষ্ট পাওঁ। তথাপি যেন মোৰ মনটোৰ লাজ নাই। কোনোবাই মিঠাকৈ মাত দিলেই সকলো পাহৰি যাওঁ।